গুড মৰ্নিং বন্ধুসকল, আকৌ আপোনালোকক ৰাতিপুৱাই মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আকৌ ৰাতিপুৱা আপোনালোকক পথাৰৰ পৰাই স্বাগতম জনালোঁ। যিহেতু আপোনালোকক কৈছিলোঁৱেই আমাৰ গৰু একদম ৰাতি ইয়াতে থৈ দিওঁ, লৰাব আহিলোঁ। লৰাই পিনি এইফালে আকৌ মা দেউতাই জাল পাতি থৈছিলে, ইয়াতে জাল চাই আছে ভাইটি। ধুনীয়াকৈ মাছ লাগিছে নাই, কেইটামানহে লাগিছে চাগে, ইমান নাই লগা। কিমান কেইটা সোমালে? 5টামান হ'ল চাগে, আৰু এখন আছে এইফালে, এইটোকো চাবগৈ লাগিব এতিয়া। চাওক, এইটো কি, এইটো লাচিন বাঙন নেকি এটা। তাৰপিছত পুঠি মাছ কেইটামান লাগিছে, তাৰপিছত গৰৈ সৰু সৰু আৰু 25 জালৰ, এইটোৱে। আৰু এখন চাব গৈছেগৈ ভাইটি এইফালে। অকল ইমান ভালকৈ ভিডিঅ' বনাব পৰা নাই, যিহেতু মানে গাটো বেয়া। নদীত গা ধোৱাৰ পৰাই মানে লাগি গ'ল চৰ্দি কাহ, সেইকাৰণে ভালকৈ ভিডিঅ' বনাব নোৱাৰা হৈছোঁ, কথাবোৰো ক'ব নোৱাৰা হৈছোঁ। সেইকাৰণে এতিয়া দৰৱ খাই আছোঁ বাৰু, অলপ ভাল হৈ আছেগৈ, সেয়াই। তো হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল দি ব্লগছ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি টাউনলৈ সোমামগৈ, টাউনত যামগৈ আজি। তো ভিডিঅ' বনাব পাৰিলে বনাই যাম, নোৱাৰিলে তাতে বনাবগৈ লাগিব। আৰু আপোনালোকে ভিডিঅ'টো চাই থাককচোন বাৰু শেষলৈকে। ফাইনেলি ফ্ৰেণ্ডসকল, আমি এতিয়া ঘৰত পাই গ'লোগৈ। এতিয়া ভাত চাত বনাই, চব্জি তব্জি বনাই খাবগৈ লাগিব। এফালে মাংস, এফালে বিলাহী আলু পিঁয়াজ চব ৰেডি কৰি থৈছোঁ, এফালে ভাত বাঢ়ি, এতিয়া বনাই মেলি খোৱাহে কথা। আৰু তাৰপিছত আকৌ কাইলৈৰ পৰা কলেজ যাব লাগিব। আজিতো নোৱাৰিলোঁ বাৰু, যামগৈ বুলি আহিছিলোঁ কিন্তু নোৱাৰিলোঁ। একো নাই, কাইলৈৰ পৰা যাম আৰু। তো আৰু এতিয়া ভাজিব লাগে। Plaza apa sih nih mainnya apa nih? ভাজিছোঁ আৰু এতিয়া নিমখ অলপ দিব লাগিব, খুলিব নোৱাৰি। নিমখ জলকীয়া হালধি চব দিয়া হৈ গ'ল ইয়াত। এতিয়া মিক্স কৰিব লাগে ধুনীয়াকৈ। তো এতিয়া আমাৰ ভাত পানী বনাই হৈ গ'ল। এফালে ভাত, এফালে চব্জি হৈ আছে, হ'বহি আৰু মজা। তো এতিয়া খাবহে লাগে আৰু। এইফালে চালাড বনাই থৈছোঁ। গুড মৰ্ণিং বন্ধুসকল, আকৌ আপোনালোকক ৰাতিপুৱাই মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। নতুন এটা ভিডিঅ' মানে অলৰেডি ভিডিঅ' কৰি থোৱা আছে গাঁৱৰ। তো গাঁৱৰ পৰা আমি টাউনত আহিলোঁগৈ। টাউনত আহি দুদিনমান কলেজো গ'লোঁ। ভিডিঅ' বনোৱা নাছিলোঁ, যিহেতু গাটো বেয়া আছিলে, ইমান ভাল নাছিলে। তো সেইকাৰণে এতিয়া বহুত কাপোৰ ধুবলগীয়া আছে। এইফালে হাতত লৈ আছোঁ কাপোৰ, ব্ৰাছটো কৰি এতিয়া কাপোৰ ধুবলৈ যাওঁ। এইফালে আমাৰ ভাইটি মানে কি, আমাৰ মাকবৰ ল'ৰা, মাকবৰ এইফালে ডাঙৰ মামাৰ নাতি হয় আৰু। এতিয়া কাপোৰ চাপোৰ ধুই লওঁ। তাৰপিছত ইয়াতে কাপোৰটো থৈ লওঁ। এতিয়া পানীটো আনিব লাগিব, পানীটো আনি লওঁ। এতিয়া চাৰফ আছিল নে? চাৰফ আছে বাৰু। চাৰফ দিওঁ চব বমকেটে ইয়াৰ ফাকে দেই, ইয়াৰ ফাক ফ্ৰেণ্ডসকলে এতিয়া কাপোৰটো ধুই লওঁ, যিহেতু মাইকী নথকা মানুহ আৰু নিজে নিজে ধুব লাগিব, ভাত খাব লাগিব। তাৰপিছত আৰু যি হয় আপোনালোকক দেখুৱাম বাৰু। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব নিশ্চয়। নাই নহয় নকয় আকৌ
Dengan itu alat tidak guna. Alat tidak. Bongkar kota tuh. Hanya lo kadang tuh untuk. Jadi kapur tuh ধুই আছো আৰু মৰি লাগি গ'ল Aiko teke si ye borai no. अरे कहना क्या चाहते हो De. खुशबू से Ke mari ye borai. nak leko koi ge laku oke lito Spa. Hai. Mari ye borai. Mari ye bo. Mari ye bo de. ধুনীয়াকে কাপোৰ শুকোৱা হৈ গৈছে মানে ধুই দিলোঁ শুকাই থৈছোঁ এতিয়া আকৌ পোৱালিটোৱে মধুৰিআম খাই বোলে এতিয়া মধুৰিআমকে লৈ দিওঁচোন কেইটামান দৌৰিয়া Let's go! Gato. এতিয়ালৈকে ভাত পানী বনোৱা নাই কি খাম মানে চব সুধা হৈ আছে আলু দালিয়ে ভাজিব লাগিব যেন পাইছোঁ আৰু ইয়াতে দুটামান আছে দুটামান দেখিছোঁ পালোঁ আৰু ইমান নাইগে আৰু খাওঁতে চব শেষ হৈ গৈছে আৰু আমাৰ পাৰৰ জলকীয়াত এটা পকি আছে মাত্ৰ এটাই আছে জলকীয়া থৈ দে ইয়াতে একদম মজাকে ফুল ফুলি আছে আমাৰ লাগি আছে 1 টুকা এফালে 2 টুকা এফালে 3 টুকা এফালে আমাৰ কুঁহিয়াৰ আছে চ্যালেঞ্জ কৰিছিলোঁ যে কুঁহিয়াৰ চ্যালেঞ্জ কৰা নাছিলোঁ ছোৱালীজনী লাজ কৰি নকৰিলোঁ এইফালে জাহাজী ফল ইয়ালৈকে আছে বাৰু চিঙা নাইতো চব্জি বোলে এবাৰে আছে আলু আছে জলকীয়া আছে পিঁয়াজ আছে নেমু আছে নহৰু আছে বাকি দালি আছে এতিয়া এইটোকে ভাজি খাব লাগিব ভাতো নাই চাগে ভাতো খাবে পোৱালিটোক চুজি অলপমান বনাই দিলোঁ আজি ভাত চাৰো বনোৱা নাই নোকোৱাকৈ থাকিব লাগিব যেন পাইছোঁ আৰু সকল এতিয়া চুজিটো বনাই দি লওঁ তাৰপিছত মই যেহেতু কলেজ গৈ আছোঁ কলেজখন আপোনালোকক অহা ভিডিঅ'ত দেখা পাব আমাৰ কলেজখন দেখুৱাব চেষ্টা কৰিম যদি পাৰোঁ তো এতিয়া বাৰু কলেজৰ ফটো 200-300 কপিমান আছে আপোনালোকক ভিডিঅ'ৰ শেষত দেখুৱাই আছোঁ চাওক আপোনালোকে তো এইখনেই হৈছে মোৰ মানে কলেজত মৰা 2 কপিমান ফটো আপোনালোকক দেখুৱাই